প্ৰেছাৰ বুলি জনাৰ লগে লগে ফল-মূল মানুহে বন্ধ কৰি দিয়ে। কিন্তু মই আজি আপোনালোকক কম হাই প্ৰেছাৰৰ কাৰণে কোনবোৰ ফল খাব লাগে আৰু কোনবোৰ ফল খাব নালাগে। হাই প্ৰেছাৰ ৰোগটো বহুত কমন হৈ গৈছে আৰু আপুনি যদি পাত্তা নিদিয়ে ইয়াক ই ষ্ট্ৰোক বা পেৰালাইচিছৰ দৰে ডাঙৰ ডাঙৰ দুৰ্ঘটনা ক্ৰিয়েট কৰিব পাৰে। সেইকাৰণে নিজৰ খাদ্যত ধ্যান দিয়ক। আজি এটা প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ যে হাই প্ৰেছাৰ ৰোগীয়ে ফল খাব লাগে নে নালাগে, যদি খাব লাগে কি ফল খাব লাগে, কি ফল খাব নালাগে। ইয়াৰ উত্তৰ হ'ল নিশ্চয়কৈ খাব লাগে। ফল-মূলত ভিটামিন থাকে আৰু এই ভিটামিনৰ কাৰণে বহুতে কয় যে ভিটামিন বেছি খালে প্ৰেছাৰ বাঢ়ি যাব, কিন্তু এইটো ভুল ধাৰণা, বহুত ভুল ধাৰণা। কাৰণ এই ভিটামিনটো আপোনাৰ কাৰণে দৰকাৰ হয়। কোনো ভিটামিন খালে তেনেকৈ আপোনালোকৰ প্ৰেছাৰ নাবাঢ়ে, এইটো মানুহৰ মুখে মুখে কোৱা কথা। ফল-মূলত ভিটামিন যিটো থাকে আপোনাৰ প্ৰেছাৰ কণ্ট্ৰল কৰি ৰাখে। চ' আপোনালোকে ফল-মূল খোৱা বন্ধ নকৰিব। এতিয়া কি ধৰণৰ ফল আপোনালোকে খাব লাগে? ফল আপোনালোকে খাব লাগে লোকেল, ছিজনেল আৰু আমি যিবোৰ খাই আহিছোঁ আগৰ পৰা সেইবিলাক। মানে আমাৰ যিবিলাক লোকেল মাৰ্কেটত, লোকেল বজাৰত তলত বহি থকা যে সৰু সৰু এই 2-3 মাহৰ কাৰণে ফলবোৰ ওলায়, যেনে আপোনাৰ কৰ্দৈ টেঙা হৈ গ'ল, জলফাই হৈ গ'ল, ৰবাব টেঙা হৈ গ'ল, কল হৈ গ'ল, এনেকুৱা ধৰণৰ ফ্ৰুটত বহুত পৰিমাণে ভিটামিন থাকে, এণ্টিঅক্সিডেণ্ট থাকে, ফাইবাৰ থাকে আৰু এইবিলাক ফল খালে আপোনাৰ প্ৰেছাৰ কণ্ট্ৰল হ'ব। আৰু বহুতে নিজৰ মূৰত এইটো ভুল ধাৰণা সোমাই থৈছে যে ফল খাব নালাগে। আপোনালোকে নিজৰ ডক্টৰক সুধি ভালকৈ কনফাৰ্ম হৈ ল'ব। এইটো কেতিয়াও ডক্টৰে নকয় যে ফল-মূল বন্ধ কৰিব। আৰু কি ফল খাব নালাগে সেই লিষ্টত আহি যায় যিবিলাকত কেমিকেল বেছি ইউজ কৰা হয়। এতিয়া কেমিকেল কোনবিলাক ফ্ৰুটত বেছি ইউজ কৰে? যিবিলাক বাহিৰৰ পৰা আহে, তাত বহুত ধৰণৰ কেমিকেল দি প্ৰিজাৰ্ভ কৰি লৈ আনে। চ' যিমান পাৰে আপোনালোকে কেমিকেল থকা ফ্ৰুটবিলাক এভইড কৰিব আৰু যিমান পাৰে লোকেল ফ্ৰুট খাবলৈ যত্ন কৰিব। ফল-মূল খালে আপোনালোকে দুৰ্বলো নহ'ব, আপোনাৰ প্ৰেছাৰো কণ্ট্ৰল থাকিব। সেইকাৰণে এই ভুল ধাৰণা মূৰৰ পৰা ওলাই দিয়ক যে ফল বেয়া হয়, যে ভিটামিন থকা বস্তু বেয়া হয়। ভিডিঅ'টো হেল্পফুল বুলি ভাবিলে আপোনালোকে শ্বেয়াৰ কৰিব পাৰে। কমেণ্টত নিজৰ যদি কিবা স্পেচিফিক কুৱেশ্যন থাকে আপোনালোকে সুধিব পাৰে। আকৌ লগ পাম এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' লৈ। তেতিয়ালৈকে নিজৰ ধ্যান ৰাখিব। তেতিয়ালৈকে ইট লোকেল, ইট ছিজনেল, ষ্টে এক্টিভ। ওম শান্তি।